Hello guys, welcome back to my channel Princess Ajnondini blogger অন্যটা ভিডিওলৈ আজি আপোনালোক সকলোকে স্বাগতম জনাই আজি অন্যটা ভিডিও লৈ আহিল মই আপোনালোকৰ বাবে আচাৰটো মই কেনে ধৰণে বনাইছো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিলো যদি আপোনালোকে ভাল পায় তে লাইক এটা কৰি দিব আৰু লগতে যদি আজিলৈকে বা আজি প্ৰথম চাইছে মোৰ ভিডিওটো তেলে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলো আৰু ভিডিওটো কেনে পালে তেলে কমেন্ট কৰি জনাই দিব এটা আমি ভাল লাগিব আৰু আপোনালোকৰ কমেন্টটো পালে তেতিয়া হলে মই আজি কিহৰ আচাৰ বনাবলৈ চাও কেনে ধৰণে আচাৰ বনাবলৈ খালি ভিডিওটো প্ৰথম পাই শেষলৈকে চাব বুলি আশা ৰাখিলো তেতিয়া বলক মই আজি দেৰি নকৰো সোনকালে ভিডিওটো আৰম্ভ কৰি দিম এয়া চাওকচোন আমখিনি দুটা দিন নিমখত দিওৱা হৈছিল দুটা দিনৰ পিছত আজি 3 নম্বৰ দিন আজি ৰাতিপুৱা টুকি দিয়া হল টুকি দিয়াৰ পিছতে আমখিনি এটা দিন আজি ৰ'দত দিয়া হল ৰ'দত দিয়াৰ পিছত চাওক আমডখৰ পৰা পানীখিনি একেবাৰে শুকাই গ'ল আৰু বেছি শুকোৱা নাই এটা ধুনীয়া এটা হিচাপত আছে দুটা তিনটা ৰ'দত দি দিলে মানে দুদিন তিনদিন ৰ'দত দিলে আমটো বহুত বেছি মানে টান হৈ যায় কাঠচলি নিচিনা হৈ যায় আৰু তেতিয়া বহুত দিন লাগি যায় খাবৰ কাৰণে মানে পকুতে বহুত টাইম লাগি যায় মানে এটা ৰ'দে যথেষ্ট আৰু ইয়াৰ পৰা পানীটো শুকাই যোৱাৰ পিছত আমি আচাৰৰ বাবে এইখিনি ৰেডি কৰিব পাৰোঁ মানে অলৰেডি এইখিনি ৰেডি হৈ গৈছে মই এতিয়া আচাৰ বনামেই আৰু ইয়াত মানে বেছি ৰ'দত দি দিলে মানে এটা প্ৰব্লেম হয় কি ইয়াৰ যিটো গ্ৰীণ এই গ্ৰীণটো নাইকিয়া হৈ যায় আৰু আচাৰত জেনেৰেলি এই গ্ৰীণটো থাকিলে দেখিবলৈ খুব ভাল লাগে সেইবাবে মই এনেধৰণে ভাল পাওঁ আৰু এটা ৰ'দি মোৰ কাৰণে যথেষ্ট হৈ যায় আৰু তেতিয়াহ'লে আজি মই এইখিনি আচাৰ বনাবৰ বাবে ৰেডি কৰি দিলোঁ আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট এটা জনাবলৈ নাপাহৰিব আৰু তাৰ পাছতে মই আচাৰটো বনাবৰ বাবে মই লৈ ল'লোঁ এইটো ইঞ্জিনৰ তেলেৰে আচাৰটো বনালে আচাৰৰ চেণ্টটো বহুত বেছি ধুনীয়া আহে আৰু লগতে আচাৰটো আপোনাৰ বহুত দিন মানে ভাল হৈ থাকে কিছুমান বেয়া তেলেৰে আচাৰ যদি বনায় আচাৰটো এবছৰমান হৈ যোৱাৰ পিছত লেকেটিয়া আঠা টাইপ আচাৰটো হৈ যায় তেলটো কিন্তু ইঞ্জিন তেলত এই লেকেটিয়া আঠা টাইপটো নহয় সেইকাৰণে মই ইঞ্জিন তেলটো ব্যৱহাৰ কৰোঁ মানে 1 লিটাৰ লৈ লৈছোঁ কিন্তু ইয়াত 1 লিটাৰ তেল নালাগে মোক মই আপোনালোকক দেখুৱাই আছোঁ মই কেনেধৰণে বনাই আছোঁ তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এই এখন পাতি ল'লোঁ মানে এইখন কয় ঢালাই কেৰাহী বা মাটি কেৰাহী ডাঙৰ এখন পাতি লোৱা হৈছে আচাৰটো বনাবৰ বাবে তেতিয়াহ'লে এইখন অলৰেডি গৰম হৈয়ে গৈছে তেল দিওঁ এতিয়া এতিয়া দিয়া হৈছে হালধি নিজৰ পৰিমাণেৰে যিমানটো মানে পৰিমাণে লাগে বুলি ভাবে সিমানটো পৰিমাণেৰে দিব তাৰপিছতে দিয়া হ'ল এয়া আমখিনি তেলটো যেতিয়া দেখিছে এনেকৈ পাক এটা উঠিছে এতিয়া মই আমখিনি দি দিলোঁ এতিয়া ধুনীয়াকৈ তেলটো সকলোতে মানে প্ৰত্যেক পিচ আমতে লাগি যোৱাকৈ ভালকৈ এনেদৰে লৰাব লাগিব মানে সকলোতে ধুনীয়াকৈ লাগি যাবৰ বাবে ইয়াত মানে আম পিছত ইমানেই ধুনীয়াকৈ নিমখ হৈছে মানে এক্সট্ৰাকৈ আমি আৰু নিমখ দিবও নালাগে এতিয়া এনেদৰে অলপ দেৰি লৰাই থাকিব লাগিব মানে খুব বেছি 5 মিনিটমান গৰম তেলত দি এনেকৈ লৰালেই হ'ল মানে তেতিয়া ইয়াত থকা বীজাণুবোৰ মৰি যাব আম পিচ যদি অকণমান ধৰক টান হৈ আছে ইয়াত অকণমান কোমল ভাৱ আহি যায় আৰু অতি সোনকালে আমটো পাগোতে সোনকালে আচাৰটো আপোনাৰ খাবৰ বাবে ৰেডি হৈ যায় সেইকাৰণে অলপ গৰম তেলত মই এনেদৰে ভাজি লৈছোঁ এয়া ধুনীয়া ৰং আহি গৈছে আৰু ৰঙৰ লগতে মই আপোনালোকক দেখুৱাই আছোঁ এই আমপিচ এয়া চব অলপমান কোমল ভাৱ আহিছে মানে ভাজি নহয় জাষ্ট কোমল ভাৱ আহিছে এতিয়া অলপ কমাই দিয়া হৈছে ফ্লেমটো ল' ফ্লেমত দিয়া হৈছে এতিয়া মই দিম ৰঙৰ কাৰণে মিৰ্চ পাউডাৰ কাশ্মীৰ মিৰ্চ পাউডাৰ যিটো ৰং হয় মই সেইটো ৰঙৰ কাৰণে দি দিম মানে বৌৱে দি আছে আৰু মানে অলপমান ৰং আচাৰত ৰং নহ'লে ভালো নালাগে হৈ যাব এইটো দিয়া হ'ল কাশ্মীৰ মিৰ্চ এইটো ৰঙৰ কাৰণে দিয়া হৈছে এইটো এতিয়া অলৰেডি হৈ গৈছে আচাৰটো ইয়াৰ পিছতহে মই মছলাটো মিলাম মই আচলতে আচাৰটো ভাজি থাকোঁতে মই মছলাটো নিদিওঁ মই পাছতহে মই মছলাটো মিলাওঁ
এতিয়া ইয়াত অলৰেডি হৈ গৈছে আৰু কোমল কোমল ভাৱটো অকণমান আহি গৈছে মই এতিয়া ইয়াত মছলা খোৱাব হৈ গ'ল আৰু ৰং জলকীয়া যিটো ৰংটো মানে ধুনীয়াকৈ মিলি যাব লাগিব আৰু মই আজি এইখিনি মছলা মই লৈ ল'লোঁ আচলতে এইখিনি মছলা কি আছিলে কি নাই মই দেখুৱাবলৈ থাকি গ'ল এইখিনি মছলাত আছে পাঁচফোৰণ আৰু এক্সট্ৰাকৈ আছে জিৰা ধনিয়া আৰু চফ হয় বগা চফ আৰু তাৰপিছতে লগতে আজৱাইন এক্সট্ৰাকৈ দিয়া আছে মানে কি পাঁচফোৰণৰ উপৰিও আজৱাইনটো এক্সট্ৰাকৈ দিয়া আছে আৰু লগতে সৰিয়হ দিয়া আছে এইখিনি মিলাই আজি মই বনোৱা হ'লতো মছলা এইখিনি আচাৰৰ কাৰণে বনোৱা হৈছে মছলা আজি এই মছলাখিনি দি পিনে মই আচাৰটো বনাম এতিয়া মই মছলাটোনো কেনেকৈ বনাওঁ চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে এতিয়া এই মছলাখিনিৰ লগত দি দিয়া হৈছে ক'লা নিমখ মানে ক'লা নিমখটো এইটো কাৰণেই দিয়া হয় ক'লা নিমখে চেণ্টটো বহুত বেছি ধুনীয়া আনে মানে ব্লেক চল্ট বহুত বেছি ধুনীয়া চেণ্ট আনে আৰু আচাৰটো মানে খাওঁ খাওঁ লাগি যায় আচলতে ব্লেক চল্টেহে এই আচাৰটো টেষ্টটো আনে তাৰপিছতে দিয়া হৈছে জলকীয়াৰ গুড়ি এনেকৈ নিজে খুন্দি থোৱা শুকান জলকীয়াৰ গুড়ি এইখিনি নিজে খুন্দিছিলোঁ অলপ খহটা তাৰমানে ৰাফকৈ ৰখা হৈছে এইখিনি তাৰ লগত মিক্স কৰি দিয়া হৈছে এতিয়া ভিনেগাৰ দিয়া হ'ব ভিনেগাৰ নিজৰ হিচাপ অনুসৰি দিয়া হয় মই এতিয়া ইয়াত 10 চামুচমান দিম যদি পাছত লাগে আকৌ মই অলপ বঢ়াই দিম নিজৰ মানে হিচাপ অনুসৰি দিয়া হয় আৰু ভিনেগাৰে চেণ্টটো বহুত বেছি ধুনীয়া আনে ভিনেগাৰো মানে কি আচাৰটো প্ৰিজাৰ্ভ কৰি ৰাখে আৰু লগতে চেণ্টটো ভাল কৰে আৰু সোৱাদো কৰে খাবলৈ আচলতে মছলাটো আপোনালোকে ৰ'দত দিহে খুন্দিব ৰ'দৰ পৰা আনি গৰমে মছলা খুন্দিলে মানে মছলাৰ চেণ্টটো বহুত ভাল হয় মানে কেৰাহী যেতিয়া গৰম কৰি দিয়া হয় মছলাৰ চেণ্টটো কমি যায় এবাৰ ৰ'দৰ পৰা আনি বাহিৰে যেতিয়া খুন্দা হয় তেতিয়া চেণ্টটো বহুত ধুনীয়া আহে ইয়াত এতিয়া দিব লাগিব মিঠাতেল যিটো মই আপোনালোকক দেখুৱাইছিলোঁ তেল ইয়াত এতিয়া দি দিব লাগিব এইখিনি হৈছে কেঁচা তেল দিম এতিয়া মিলাই দিয়ক আৰু এইখিনি ভালকৈ মছলাটো ভালকৈ মিলাই দিব লাগিব মানে ধুনীয়াকৈ মছলাটো সান মিহলি হ'লেহে চেণ্টটো ভাল হয় আৰু সোৱাদো ভাল আহে হালধি দিয়া হৈছে 4 চামুচমান নিজৰ যিমান ধুনীয়াকৈ ৰংটো দিব পাৰি নিজৰ কথা হালধিটো কেতিয়াবা কিছুমানৰ হালধিটো পাতলো হয় সেইবাবে ইয়াৰ নালাগে হৈ যাব আৰু এইটো হালধিটো মানে ঘৰুৱা হালধি আৰু ৰংটো খুব বেছি ডাঠ হয় আৰু অলপমান ৰঙৰ কাৰণে দিয়া হ'ব জলকীয়া গুড়ি মানে যিটো মই দেখাইছিলোঁ মিৰ্চ পাউডাৰ মানে কালাৰৰ কাৰণে সেইটো কালাৰৰ কাৰণে দি দিয়া হৈছে এনেদৰে ভালদৰে লৰাই থকা হয় মানে ভালদৰে লৰাব লাগে মই কৈছোঁৱেই মানে মছলাটো যিমান ভালকৈ মিশ্ৰণটো হয় সিমান ভাল হয় গোন্ধটো বহুত ধুনীয়া আহিছে ন বহুত ধুনীয়া ক'লা নিমখৰ লগতে ইয়াৰ যিটো মছলাৰ যিটো গোন্ধ বহুত ধুনীয়া লাগিছে গোন্ধটো এইখিনি আমখিনি এতিয়া কেৰাহীৰ পৰা নমাই আনি মই এই আহল বহল এইটো ডাবৰটোত বা বলটোত মই লৈ ল'লোঁ এইখিনি অলপ গৰম ভাৱটো আছে অলপ গৰম ভাৱটো থাকিব লাগিব তেতিয়াহে ইয়াত মছলাটো সোমালে মছলাটো ধুনীয়াকৈ মানে গৰমটোৰ লগত এডজাষ্ট হৈ পিনে মানে মিলি পিনে ইয়াৰ সোৱাদটো বঢ়াব মানে ঠাণ্ডা হ'বলৈ মই নিদিওঁ এতিয়া গৰমে ইয়াত মই এইখিনি মছলাখিনি মই লৈ ল'ম মানে মছলাখিনি মই আচাৰ পিছত মই মছলাখিনি গৰমে ইয়াত মই ভৰাই দিম আপোনালোকে নিশ্চয় বুজিছে মই আচাৰটো আজি কেনেধৰণে বনাই আছোঁ অতি সহজ পদ্ধতি আৰু খাবলৈ বহুত বেছি ভাল লাগে বহুত মানুহে যে কয় মাৰোৱাৰীয়ে বনোৱা মানে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে বনোৱা আচাৰটো খাবলৈ খুব ভাল আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে মানে এনেধৰণেই আচাৰটো বনায় মানে মই মোৰ ফ্ৰেণ্ড এজনী আছিলে ফ্ৰেণ্ডজনীৰ পৰা মই জানিছিলোঁ সেইকাৰণে মই আপোনালোকক মই মানে আগতে এবাৰ বনাইছোঁ কিন্তু মই এইবাৰ আকৌ বনাইছোঁ মই আপোনালোকক এবাৰ দেখাম বুলি ভাবিলোঁ মই আচাৰটো কেনেকৈ বনাওঁ সেইবাবে তেতিয়াহ'লে আপোনালোকে মই কি কৰি আছোঁ তেতিয়াহ'লে আপোনালোকে এতিয়া ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ
এতিয়া মই এই আম পিচ লৈ ল'লোঁ এই আম পিচ যথেষ্ট গৰম হৈ আছে এই গৰমৰ লগত মানে এই মছলাটো সোমাই গ'লে ধুনীয়াকৈ তাৰ সোৱাদটো বাঢ়ি যাব এতিয়া মই গৰমে ইয়াত মছলাখিনি ভৰাম এই মছলাখিনি এই মছলাখিনি দেখিছে নহয় বস্তুটো বেছি মানে পনীয়া হৈ গ'লে বা তেলেই হওক হেৰি হয় এইটো ভিনেগাৰেই হওক বেছি নিদিব এটা জোখত দিব বস্তু যেন ইয়াত সোমাই মছলাটো ইয়াত সোমাই এনেধৰণে ৰৈ যায় তেনেধৰণে দিব তেতিয়া মানে মছলাটো ইয়াত ৰৈ গ'ল আৰু আপোনাৰ বস্তুটো এয়া চাওক এনেকৈ কৰিলেতো মছলাটো ওলাই যোৱা নাই ধুনীয়াকৈ এনেধৰণে ৰৈ আছে আপুনি যেতিয়া মানে ধুনীয়াকৈ বটলত ভৰাওঁতে লাহে এনেধৰণে ভৰাবতো গোটেই সৰহকৈ এগালমান ভৰাই দিলে এনেও ওলাই পৰি যাব সেইখিনি চাওক তেলো বহুত বেছি নালাগিলে মই আধা লিটাৰো তেল প্ৰয়োজন হোৱা নাই ইমানখিনি আচাৰত এয়া এতিয়া মই এনেধৰণে ভৰাই দিলোঁ পুৰা গৰম হৈ আছে মানে আচাৰ বুলি ক'লে আপোনালোকে মানে কি এটাই কথা আমাৰ মনলৈ আহে আচাৰ বুলি ক'লে ইয়াত থকা যিটো মছলা এই মছলাটোৱে মেইন আচাৰটোৰ সোৱাদ বঢ়ায় এই মছলাটো যদি ভাল হয় তেতিয়াহ'লে আচাৰটো বহুতেই বেছি ভাল হয় নিশ্চয় ভাল হ'বই হ'ব আচাৰটো ইয়াৰ মছলাটোৱে মেইন ডিপেণ্ড কৰে আচাৰটো কেনেকুৱা আজি বনোৱা আচাৰখিনি মই আধাখিনি আপোনালোকক দেখুৱাইছোঁ এয়া আধাখিনি হৈয়ে গ'ল আমাৰ এইখিনি চাওকচোন ইমানেই ধুনীয়া হৈছে ৰঙে চঙে আচাৰৰ পিচখিনি মছলাখিনি ইমানেই ধুনীয়াকৈ ইয়াত সোমাইছে আৰু আপোনালোকে নিশ্চয় দেখিলে তাৰপিছতে মই ইয়াৰ যিটো টেষ্ট হৈছিলে মানে মছলাৰ সেই টেষ্টটো মই আপোনালোকক অকণমান কৈ দিওঁ ইয়াত কি হৈছিলে মই আপোনালোকক কৈ আছোঁ ইয়াত মছলাটো খুব বেছি ধুনীয়া হৈছে আৰু ভিনেগাৰটোৱে ইয়াৰ সোৱাদটো বহুত বেছি বঢ়াই দিছে আৰু লগতে ক'লা নিমখটো আচাৰৰ মেইন চিক্ৰেটটো হৈছে ক'লা নিমখে তাৰ চেণ্টটো ইমানেই ভাল আনে মই আপোনালোকক বুজাব নোৱাৰিম ক'লা নিমখ আৰু ভিনেগাৰে তাৰ সোৱাদটো মছলাৰটো সোৱাদটো থাকেই লগতে ক'লা নিমখৰ যিটো ফৰফৰাই থকা নাকৰ যিটো আচাৰ গোন্ধটো খাওঁ যিটো গোন্ধত লাগে সেই গোন্ধটো ক'লা নিমখে আনে মানে মোৰ মতে ক'লা নিমখে আনে আপোনালোকে কেনে ভাবে আপোনালোকৰ নিজৰ সোৱাদটো কেনেকুৱা ধৰণৰ বা কোনটো বস্তুৱে বেছি আচাৰটো সোৱাদ আনে আপোনালোকে কমেণ্ট কৰি কেতিয়াবা মোক জনাবচোন তেতিয়াহ'লে মই নজনা কথা কিছুমান মই জানিম তেতিয়াহ'লে আজি মই এয়া আমৰ আচাৰখিনি আপোনালোকক মইনো কেনেধৰণে বনাওঁ এয়া দেখুৱালোঁ অতি কম সময়ত মই আপোনালোকক যেনে পাৰোঁ তেনে দেখাব চেষ্টা কৰিলোঁ যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে আজি মই ভিডিঅ'টো আচাৰৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে আমাক সদায় মৰম দি আমিনো কি ৰেচিপি আগবঢ়াইছিলোঁ আমাৰ ব্লগটোত চাব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে আজি লৈ আহিছোঁ অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম তেতিয়াহ'লে শুভৰাত্ৰি বাই বাই